হেল্ল' দোস্ত, কি খবৰ? ভাল নাই? আপোনালোকৰ সকলোৱে জেবি গোহাই মেজিক চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আৰু এটা যাদু লৈ আহিছোঁ। এইটো যাদু মই ষ্টুডিঅ'ৰ ভিতৰত কৰিব নোৱাৰোঁ, সেই গতিকে আজি বাহিৰলৈ ওলাই আহিছোঁ। বাহিৰত আপোনালোকক দেখুৱাম যাদুটো কেনেকুৱা হয়। তো আপোনালোকে কমেণ্ট কৰিব যদি ভাল হয়, আৰু যদি শিকিবলৈ মন আছে হোৱাটছআপ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। যিমান মই ভিডিঅ' আপলোড কৰিম আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। মই যিকেইটা ভিডিঅ' মই শিকাম তেতিয়া আপোনালোকে প্ৰথমতে শিকিবলৈ পাব। তো আহক আমি যাদুটোলৈ আগবাঢ়ি যাওঁ। মোৰ হাতত এটা ৰিবন আছে। এই ৰিবনডালত মই এডাল লাঠি বনাম। আপোনালোকে চাব, যদি ভাল লাগে আপোনালোকে কমেণ্টত জনাব। এই লাঠিডাল মই ৰিবনৰ পৰা মই কেনেকৈ লাঠি ল'লোঁ। যাদু মেজিক গিলি 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 চু, দেখিলে এইডাল লাঠি হৈ গ'ল। তো দেখিলে, এইডাল আকৌ এবাৰ মই আপোনালোকক দেখুৱাম অলপ পিছত, ঠিক আছে? এই যাদুটো যে আপোনালোকে দেখিলে, ইয়াৰ কি ৰহস্য আছে, কেনেকৈ হ'ল, এই ৰিবনৰ পৰা লাঠি কেনেকৈ হ'ল, ইয়াৰ যদি আপুনি শিকিবলৈ মন আছে আপোনালোকে হোৱাটছআপ কৰিব। হোৱাটছআপত মই আপোনালোকক শিকাই দিম। এইটো পাব্লিক চেনেল, মই এই যাদুটো মই আপোনালোকক মই আপোনালোকক শিকাব নোৱাৰিম। সেই গতিকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু মোৰ হোৱাটছআপৰ নম্বৰ দিয়া আছে। হোৱাটছআপত মই আপোনালোকক শিকাই দিম। যদি শিকিবলৈ মন আছে আপোনালোকে হোৱাটছআপ কৰিব। ধন্যবাদ।